हेलो व्यूअर्स वेलकम बैक टू माय यूट्यूब चैनल। आज खूब गुरुत्वपूर्ण भिडिओ এটা লৈ আহিছো। জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈ কিমান গুৰুত্বপূৰ্ণ দিবস আছে আমি জানিবলৈ চেষ্টা কৰিম। ভিডিওটো শেষলৈকে চাব। আজি আমি ডিসকাস কৰিম জানুৱাৰী মাহটোৰ বিষয়ে। জানুৱাৰী মাহৰ ফাৰ্স্ট ইম্পৰ্টেন্ট ডে হ'ল জানুৱাৰী 4 वर्ल्ड ब्रेल डे। অসমীয়াত বিশ্ব ব্ৰেইল দিৱস। नेक्स्ट জানুৱাৰী 9 NRI डे। NRI means নন ৰেচিডেন্স ইণ্ডিয়া, অসমীয়াত প্ৰবাসী ভাৰতীয়। नेक्स्ट জানুৱাৰী 10 वर्ल्ड हिंदी डे, বিশ্ব হিন্দী দিৱস। नेक्स्ट জানুৱাৰী 12 वर्ल्ड यूथ डे। नेक्स्ट জানুৱাৰী 15 आर्मी डे। नेक्स्ट জানুৱাৰী 17 आर्टिस्ट डे। एटू स्टेट हलिडे है, एटू অসমত পালন কৰা হয়। 17 জানুৱাৰীটো জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱস আছিল। এইটো দিনত অসমত শিল্পী দিৱস হিচাপে পালন কৰা হয়। नेक्स्ट জানুৱাৰী 25 এইটো হ'ল নেশনাল ভোটাৰ্স ডে। नेक्स्ट জানুৱাৰী 26 এইটো ৰিপাব্লিক ডে, গণৰাজ্য দিৱস। এইটো ভাৰতৰ নেশনাল হলিডে হয়। 26 জানুৱাৰী অন্য এটা ইন্টাৰনেশনাল অবজাৰভেশন ডে আছে, সেইটো হ'ল ইন্টাৰনেশনাল কাস্টমছ ডে। नेक्स्ट জানুৱাৰী 30 জানুৱাৰী মাৰ্টাৰ্स डे। नेक्स्ट জানুৱাৰী 1 এইটো প্ৰত্যেকেই জানা, এইটো মোক কমেন্ট বক্সত জনাও তোমালোকে। আজিলৈ ইমানেই আছিল। নেক্সট ভিডিঅ'টোত মই ফেব্ৰুৱাৰী মাহৰ ইম্পৰ্টেণ্ট ডে কেইটা লৈ আহিম। তেতিয়ালৈ ষ্টে হোম ষ্টে সেফ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ঘণ্টা বটনটো প্ৰেছ কৰি দিব। থ্যাংক ইউ, থ্যাংকস ফৰ ৱাচিং।